হেল্ল' এভৰিৱান, এতিয়া বাজিছে 11:50 আৰু বাৰ্থডে ছাৰপ্ৰাইজৰ কাৰণে কেক আনবক্সিং কৰি আছে ভিন্দুৱে আৰু মই জ্বলাইছোঁ মমবাতি। আৰু এইফালে চাকচোন স্প্ৰে মাৰি পেলাই মোৰ অৱস্থাটো। আৰু এইবাৰ কুকিয়ে কেক কাটিছে। প্ৰথম কেক কাটিয়ে পাপাকক খুৱাইছে দেও, আৰু কেক কাটি যে কিমান ভাল পায় সি, এইবাৰ নিজেও খালে। আৰু এইফালে এয়া নেক্সট দিনা তুলি চিলোৱা দাদাজনক দেখি পেলাই মাৰো মন গ'ল বোলে তুলি চিলাব। আৰু এইফালে কুকিয়ে মোকো ভাত খুৱাই আছে। তাক ভাত খুৱাওঁতে যে ইমান দিগদাৰ, বাপৰে বাপ, ইফাল দেখাই পেলাইহে ভাত খাব লাগে। আৰু এইফালে আমি গোটেইকেইজনী লগ হ'লে টেঙা আড্ডাটো চলিবই মানে। মুঠৰ ওপৰত যোনে যেনেকৈ পাৰে তেনেকৈ বহিছে টেঙা খাবলৈ। আৰু সঁচাকৈ এনেকৈ লগ হৈ টেঙা খোৱাৰ মানে মজাটো অলপ এক্সট্ৰা হয় নে কি কয়। আৰু এইফালে এয়া কথাৰ পাকতে পাহৰিছোঁ, এই তুলিখন চিলোৱা হ'লনে নাই বলকচোন। এইফালে তুলিখনো কমপ্লিট হৈ গ'ল। এইফালে আকৌ আমাৰ ইয়াতে পাপেট থিয়েটাৰ মাতিছিল দেই। আজিকালি যে এইবোৰ নোহোৱাই হ'ল। আজি প্ৰায় 3-4 বছৰমান পিছতহে মই এই পাপেট থিয়েটাৰটো চালোঁ। আজিলৈ ইমানেই আছিলে, বাই।